নমস্কাৰ প্ৰিয় দৰ্শকসকল, আজি কঁকাল বিষৰ বাবে কেইটামান আসন প্ৰাণায়াম আপোনালোকৰ ওচৰলৈ লৈ আনিছোঁ। বহুত মহত্বপূৰ্ণ ভিডিঅ' স্কিপ নকৰিব। কাৰোবাৰ যদি কঁকাল বিষ আছে, এই ভিডিঅ' আপোনালোকৰ বাবে। কি কৰিব লাগিব? ৰাতিপুৱা বা সন্ধিয়া কালি পেটত অথবা আহাৰ খোৱাৰ ৩-৪ ঘণ্টামানৰ পিছত যোগ অভ্যাস কৰিব লাগে। দৈনিক কিমান কৰিব লাগে? কমচে কম ৩০-ৰ পৰা ৪৫ মিনিট। ধ্যান ৰাখিবা, কালি পেটত কৰিবা আৰু ধীৰে ধীৰে কৰিবা, কেতিয়াও জোৰ কৰি নকৰিবা। যিকোনো আসনেই হওক নালাগে, যিকোনো আসন প্ৰাণায়াম জোৰেৰে কৰা বস্তু নহয়, লাহে লাহে কৰিব। যিমান সহ্য কৰিব পাৰে ইমানেই কৰিব। এনেকৈ যোগ অভ্যাস কৰা হয়। এতিয়া কি কৰিব লাগিব? আৰম্ভণিতে কমচে কম অলপ ৱাৰ্ম আপ কৰিব লাগে, শৰীৰটো অলপ গৰম কৰিব লাগে। কমচে কম 5 মিনিট কি কৰিব লাগে? ডিঙি ঘূৰোৱা 10 বাৰ, কান্ধ ঘূৰোৱা 10 বাৰ, কটি চক্ৰান, কঁকাল ঘূৰোৱা। অলপ 5 মিনিট শৰীৰ গৰম কৰাৰ পিছত আমি প্ৰথম আসনটো কৰিব লাগিব। প্ৰথম আসনটো হৈছে মাৰ্জাৰী আসন, কমেও 10-ৰ পৰা 15 বাৰ। এই মাৰ্জাৰী আসনৰ পৰা কি লাভ হয়? মেৰুদণ্ড নমনীয় হয় আৰু কঁকালৰ বিষ কমায়। এইটো হৈছে মাৰ্জাৰী আসন। তাৰ দ্বিতীয়তে আছে ভুজংগাসন। এইটো 4-5 বাৰ মান আৰম্ভণিত কৰিব লাগে। কমচে কম প্ৰতিবাৰত 15-ৰ পৰা 20 ছেকেণ্ডলৈ থাকিব লাগে। যিমান সহ্য কৰিব পাৰে ইমানেই কৰিব, কোনো জোৰ জবস্তি কৰি নকৰিব। ইয়াৰ পৰা লাভ কি হয়? পিঠি আৰু কঁকাল শক্তিশালী হয়। 3 নম্বৰ আসনটো হৈছে মকৰাসন, ক্ৰকডাইল পজ। এইটো 2-3 মিনিটমান থাকিব লাগে। ইয়াৰ পৰা লাভ কি হয়? কঁকাল পেশী সম্পূৰ্ণ শিথিল কৰে আৰু বিষ কমায়। 4 নম্বৰ আসনটো হৈছে সেতুবন্ধাসন, ব্ৰিজ পজ। এইটো 5 বাৰ কমেও 15 ছেকেণ্ড ধৰি ৰাখক সেতুবন্ধাসনটো। উশাহ নিশাহ লাহে লাহে লৈ ল'ব। 5 নম্বৰত আছে পৱন মুক্তাসন। 5 বাৰ, কমচে কম 5 বাৰ কৰিব লাগে পৱন মুক্তাসন। এইটো মানে উশাহটো লাহে লাহে ল'ব, উশাহ নিশাহটো। পৱন মুক্তাসনৰ পৰা কি লাভ হয়? পেটৰ গেছ দূৰ কৰে আৰু কঁকালৰ বিষ কমায়। 6 নম্বৰ আসনটো হৈছে শলভাসন, লোটাছ পজ। কমচে কম 3 বাৰ মান 10-15 ছেকেণ্ড। কঁকাল, নিতম্ব আৰু পিঠিৰ তলৰ অংশ শক্তিশালী কৰে। এইটো আছে কেইটামান আসন কঁকাল বিষৰ কাৰণে। এতিয়া প্ৰাণায়াম কৰিব লাগে 10 মিনিটমান কমেও। এইটো হৈছে প্ৰথমটো প্ৰাণায়াম হৈছে অনুলোম বিলোম। 10 মিনিটমান কৰিব লাগে। অনুলোম বিলোমৰ পৰা কি হয়? মন শান্ত কৰে আৰু মানসিক চাপ কমায়, শ্বাস প্ৰশ্বাস ভাল কৰে। 2 নম্বৰ প্ৰাণায়ামটো হৈছে ভ্ৰামৰী প্ৰাণায়াম। এইটো 5 বাৰ। ইয়াৰ পৰা কি লাভ হয়? মূৰৰ বিষ, চাপ কমায় আৰু শান্তি হয়, নিদ্ৰা ভাল হয়। 3 নম্বৰ প্ৰাণায়ামটো হৈছে শৱাসন। শৱ মানে কি? মৃত্যু শৰীৰ। এই মৃত্যু শৰীৰৰ দৰে পৰি থাকিব লাগে আৰামছে, এইদৰে। এইটো কমচে কম 10 মিনিটমান থাকিব। প্ৰিয় দৰ্শকসকল, এয়া আছিল কঁকাল বিষৰ কেইটামান আসন আৰু প্ৰাণায়াম। যদি আপোনালোকৰ পৰা মৰম পায় তেতিয়াহ'লে আৰু নেক্সট ভিডিঅ'ত ইয়াতকৈ আৰু যিকোনো বেমাৰৰ কাৰণে ভিডিঅ' বনাবলৈ সুবিধা পাম, যদি আপোনালোকৰ যদি মৰম পায়। নমস্কাৰ।